কণা ও ঘড়ি কবিতা উন্মনা চিনেমাখন চাই খুব ভাল লাগিলে চিনেমাখনৰ কথাটো মই আগত কৈছোঁ আৰু ৰাজদাক বিশেষকৈ ধন্যবাদ জনাইছোঁ আৰু যিখন চিনেমাখন চাইছিলোঁ অলপ হাঁহিলোঁ কান্দিলোঁ আৰু ফ্ৰেণ্ড ক্লাবত বহুত বহুত ধন্যবাদ জনাইছোঁ তেওঁলোকে আমাৰ কান্দিছে দাদা এবাৰ দিব নেকি চিনেমাখন চাই কান্দিছে আপুনি আবেগে গৈছিলে চিনেমাখন কিমান বছৰ চোৱা হয় চ' ভাল লাগিছে কিছুমান বাকী আছে তথাপি চিনেমা মেছেজ থকা মানুহৰ কাৰণে আৰু নগাঁৱত 80 বছৰীয়া বৃদ্ধাই আপোনাৰ কাঞ্চনজংঘা চাবলৈ আহিছে আমি ভিডিঅ' দিছিলোঁ আপুনি পাইছে চাগে নিশ্চয় পাইছোঁ ধন্যবাদ জনাইছোঁ আইতালৈ বহুত বুঢ়া মানুহ আহিছে পৰিষ্কাৰ দেউতাকে আহিছে কিমান আহিছে এইটো আমাৰ চিনেমা ইণ্ডাষ্ট্ৰীৰ কাৰণে ডাঙৰ ফটো অসমীয়া চিনেমা চোৱাৰ मैं गान बनाई गान रिलीज कर रिलीज भिडिओ बाकी और धुनिया गाय भालके काम कर भालके पढ़ा बाकी सकल लगे कथा और कांचनजंघा अनुभव करा कांचनजंघा चोवा चिनेमा अनुभव कर खेल पूर्ण धन्यवाद सकल पुनर् जनाइছোঁ Thank you very much. Thanks. চিনেমাখন চাই ইতিমধ্যে বিমান আৰু আমাৰ শংকৰদেৱ অন্ধ বিদ্যালয় সকলোখিনি ছাত্ৰ ছাত্ৰীয়ে চিনেমাখন চালে আৰু চিনেমাখন চাই কেনেকুৱা অনুভৱ হ'ল বিমানে নিজ মুখে ক'ব আপোনালোকে শুনক বিমান কেনেকুৱা লাগিলে চিনেমাখন আৰু ভূমিকলা গানটো গানটো বৰ গোটেই চিনেমাখনৰ বিশেষ কথা ক'ব লৈছোঁ চিনেমাখন একচুৱেলি চাই বহুত ভাল লাগে আৰু বহুতখিনি কথা শিকিব পাৰিলোঁ একচুৱেলি
আৰু যিসকলে চিনেমাখন এতিয়া চোৱা নাই তেওঁলোকে চাওক আৰু ভালদৰে চিনেমাখনৰ যিখিনি কাহিনী ভালদৰে যদি পৰ্যবেক্ষণ কৰে তেওঁলোকে কথাটো বুজি পাব গতিকে সকলোকে মই অনুৰোধ কৰিছোঁ যিসকলে চোৱা নাই তেওঁলোকে চিনেমাখন চাওক আৰু জুবিন দাৰ বিশেষকৈ গানকেইটা খুব ভাল হৈছে আৰু একশ্যন খুব ভাল খুব সুন্দৰ অভিনয় কৰিছে জুবিন দাই আৰু আশা কৰোঁ জুবিন দাই আমাৰ আৰু খুব সুন্দৰ নতুন চিনেমাখন আমাক উপহাৰ দিয়ে আৰু এখন চিনেমাৰ লগত জুবিন দাৰ বাট সেই চিনেমাখন আমি যাতে খুব সোনকালে চাবলৈ পাওঁ আৰু ডাইৰেক্টৰ মই ভাবিছোঁ মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই মুক্ত কাম চাম আমি ইচ্ছা কৰিলে খেলাব পাৰোঁ জ্বলাব পাৰোঁ দাদা অকণমান গাই দিছোঁ দাদা নিচিনাকৈ একচুৱেলি মই ক'ব নোৱাৰিলোঁ তথাপিও ক'বলৈ চেষ্টা কৰিছোঁ ধুতি কৰা ধুৰি কবিতা বিচাৰি ঠিকনা ধুতি কৰা দৌৰি কণিকা চিনাকি পখিলা দেখুৱাই বাপাহে জুমা যায় জুমা আৰু সকলোকে সকলো মিডিয়াকে ধন্যবাদ জনাইছোঁ গোটেই ল'ৰা ছোৱালী বিভাগটোৰ লগৰ যিখিনি আহিছে সকলোকে মৰম জনাইছোঁ মই বেছি দেৰি থাকিব নোৱাৰিলোঁ বাৰু মই তাত গোটেইটো কাম কৰিব লাগিব আৰু এতিয়া আকৌ নলবাৰী যাম ইয়াৰ পৰা চবখিনি মৰম জনাইছোঁ আৰু চিনেমা বনাই যাম আপোনালোকে চাই যাব মোৰ কাম বনাই যাম আপোনালোকে চাই যাব সেইটো নিশ্চয় থেংক ইউ ভেৰি মাছ ছয় চিনেমাখন ৰখাই দিব লাগিব আৰু আজি এটা বিশেষ কাৰণ সেইটোৱে সেই মুক্ত হোৱাটো ডাঙৰ কথা তেওঁলোকে যে ফিল কৰিছে কথাটো যে মই মুক্ত সেইটো আচলতে চবেই ফিল কৰিব লাগে সেইকাৰণে এখন চিনেমা বনাইছোঁ মুক্ত ফ্ৰীডমটো মূৰত থাকিব লাগে চবৰে আৰু সেইটোৱে কথা আৰু চিনেমাখন ভাল পাইছে মানুহ চবে সকলোকে থেংক ইউ জনাইছোঁ ছাত্ৰ ছাত্ৰীও ভাল পাইছে চিনেমা নিশ্চয় নিশ্চয় আৰু জুবিন দা আপুনি যথেষ্ট আপুনি এগৰাকী আপুনি মই জানো আপুনি যথেষ্ট সহানুভূতি আছে কিন্তু আজি অন্ধ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তেওঁলোকে আহি পেলাই তেওঁলোকে চকুৰে নেদেখে কিন্তু তথাপি তেখেতে কাঞ্চন জংঘা চাবলৈ আহিছে অনুভৱ কৰিছে কেনেকুৱা লাগিছে সেইটো ইণ্ডিয়ান হিষ্ট্ৰীত প্ৰথম চাগে হয় মই আজিলৈকে শুনা নাই এনেকুৱা কথা ত' তেওঁলোকক ধন্যবাদ সেইটো কাৰণে আৰু সিহঁতৰ এটা এণ্টাৰটেইনমেণ্ট লেভেল এটা থাকে নহয় ব্ৰেইনত চবৰে চকুৰে নেদেখিলেও কিছুমানে কাণেৰে নুশুনিলেও চাই ভাল পায় বা শুনি ভাল পায় ত' সেইধৰণে আমি এণ্টাৰটেইনমেণ্ট দিয়াটো আমাৰ কৰ্তব্য বুলি ভাবোঁ দিব পাৰিছোঁ যেতিয়া ভাল লাগিছে নিজৰ চিনেমাখন ইমান সুন্দৰকৈ আগুৱাই লৈছে আৰু আজি নগাঁও আহিছোঁ এটা স্পেচিয়েল কাৰণত যে নগাঁও ব্লাইণ্ড স্কুলৰ ল'ৰা ছোৱালীখিনি তেওঁলোকে নেদেখে কিন্তু চিনেমাখন চাবলৈ আহিছে এইটো এটা ডাঙৰ কথা এটা
বিশেষ ধৰণৰ মই সেইকাৰণে গুচি আহিলোঁ তেওঁলোকক উৎসাহ দিবৰ কাৰণে তেওঁলোকৰ লগত থাকিবৰ কাৰণে তেওঁলোকে দেখি চিনেমাখন চাবলৈ পোৱা নাই তেতিয়া ফুৰিবলৈ আহিছে আৰু আজিয়ে ভাবিছোঁ যে চিনেমাখন সফল বুলি ভাবিছোঁ কাৰণ যেতিয়া অন্য মানুহে চিনেমা চাবলৈ আহিছে চিনেমাখন কিবা এটা ভাল হৈছে সেইটো কাৰণে চাবলৈ আহিছে বা ফুৰিবলৈ আহিছে তেওঁলোককো ধন্যবাদ আপোনালোকৰ লগত অকণমান সময় অতিবাহিত কৰিবৰ কাৰণে গুচি আহিলোঁ নগাঁৱৰ পৰা মই আকৌ নলবাৰী গুচি যাম ইয়াৰ পৰা প্ৰগ্ৰেম আছে আজি চ' সকলোকে মৰম জনাইছোঁ আৰু কাঞ্চনজংঘা টীমৰ ফালৰ পৰা বহুত বহুত শুভকামনা জনাইছোঁ আমাৰ সকলোৰে ফালৰ পৰা জুবিন দা কাঞ্চনজংঘাই অসমীয়া ছবিৰ জগতত নতুন এক জাগৰণ আনিছে মিছন চাইনাৰ পিছত আৰু অসমীয়া ছবি যি দুদিন আছিলে সেই দুদিন আঁতৰি গৈছে কাঞ্চনজংঘাৰ জৰিয়তে গম পোৱা গৈছে প্ৰতিটো দৰ্শনী ফুল হৈছে ৰাইজে ব্যাপকভাৱে সমাদৃত কৰিছে গতিকে অসমীয়া চিনেমাৰ ভাল দিন আহিছে বুলি ক'ব পাৰি নেকি কি কয় অভিলেখ ছবিলেখ মই নাজানো খালি চিনেমা চলিলে ভাল চিনেমা হ'লে হয় ইণ্ডাষ্ট্ৰীৰ কাৰণে ভাল মানুহৰ কাৰণে ভাল আমাৰ ল'ৰা ছোৱালীৰ কাৰণে ভাল এতিয়া ব্লাইণ্ড ল'ৰা ছোৱালী চাবলৈ আহিছে নেদেখে যদিও শুনিবলৈ আহিছে কথাটো ত' চিনেমাৰ এই বিপ্লৱটো চেষ্টা কৰিছোঁ যিমান পৰা আনিবৰ কাৰণে যিটো মাজতে মৰি যাবলৈ লৈছিলে এতিয়া আমি সকলোৱে মিলিজুলি আৰু যিমান পাৰি আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিছোঁ সকলো ৰাইজ থাকিলে হ'ল লগত সহযোগিতা কৰিলে হ'ল চিনেমা আগুৱাই লৈ যাম বেলেগ বেলেগ চিনেমা বনাই থাকিম চাই থাকিব আৰু এইবাৰ বাঘ আহি আছে ইয়াৰ পিছত বাঘো ইয়াত বাঘ প্লেন কৰি আছোঁ মই বাঘৰ বহুত কাম বাকী আছে